অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিমতি দাসে প্ৰতি সংকটে বিবাদত আবদ্ধ হ'ব। নিমতি দাসে বন্ধুসকল, আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে, লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্টত জনাব। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিমতি দাসৰ প্ৰতি সংকটে বিবাদত আবদ্ধ হ'ব। এয়ে আজি আমাৰ চেনেলৰ ফালৰ পৰা বহু শুভেচ্ছা জনাইছোঁ। নিমতি দাসৰ কাৰণে বিয়াৰ কাৰণে বহু শুভেচ্ছা জনাইছোঁ। আহি আছে 5 মে' তাৰিখে প্ৰতি সংকটে বিবাদত আবদ্ধ হ'ব নিমতি দাস। অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিমতি দাসে আমাৰ চেনেলৰ পৰা প্ৰতি সংকটে শুভেচ্ছা জনাইছোঁ। এয়া আজি মোৰ চেনেলৰ ফালৰ পৰা। বন্ধুসকল, নিমতি দাসৰ বয়ফ্ৰেণ্ডটোৰ নাম হ'ল বিমল তালুকদাৰ। নিমতি দাসে বহুত দিনৰ আগৰ পৰা 20টা বছৰ কমপ্লিট কৰা প্ৰেমৰ লিষ্টত আছে নিমতি দাস। বন্ধুসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিমতি দাসে 20টা বছৰ প্ৰেমৰ লিষ্টত আছে বিমল তালুকদাৰৰ লগত। প্ৰতি সংকটে আহি আছে 5 মে' তাৰিখে প্ৰতি সংকটে বিমল তালুকদাৰৰ লগত বিবাদত আবদ্ধ হ'ব। এয়া আজি মোৰ চেনেলৰ ফালৰ পৰা। বন্ধুসকল, এই 20টা বছৰ কমপ্লিট কৰা প্ৰেমৰ লিষ্ট নিমতি দাসৰ কথা। বন্ধুসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী মহামাৰী অভিনেত্ৰী নিমতি দাসে এয়া আজি ভাল খবৰ দিছে। আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। জয় অসম।